হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক নতুন আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ওচৰতে এই ভাগৱত পাঠ আৰম্ভ কৰিব লৈছে শিৱ মন্দিৰটোত। তাকে আজি অকণমান চামগৈ বুলি ভাবিছোঁ। আপোনালোককো লগত লৈ যাম বুলি এই ব্লগটো আজি আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে চাগে মাত শুনিয়ে আছে আমাৰ কাষতে শিৱ মন্দিৰটো। সেই শিৱ মন্দিৰতে ভাগৱত পাঠ আৰম্ভ কৰিছে আজি দুদিনীয়া। তাকে আপোনালোককো আমাৰ লগতে লৈ যাওঁ বুলি ভাবিলোঁ। ভাল চাব আপোনালোকে ভিডিঅ'টো পাই কেনেকুৱা লাগিল, চাই আকৌ কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো। পইচাটো লৈছানে? আমি ঈশ্বৰৰ চৰণ কীৰ্তন কৰিব লাগিব, জানি জানি, নজনাকে কৰিলে নহ'ব। হাই ফ্ৰেণ্ডছ, আমি এতিয়া ভাগৱতলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ। এতিয়া ভাগৱতৰ সেৱা এটা লৈ আহোঁ। ৰাতিলৈ আকৌ যাম বাৰু, ৰাতিলৈও দেখুৱাম। এতিয়া এবাৰ আবেলি সময় হৈছে, এবাৰ সেৱা এটা লৈ কৰি আহোঁগৈ। মোৰ লগত আজি বৌ আছে, আমাৰ বৌ আহিছে, কালি আহিছে ভাগৱত বুলিয়ে। বৌকো দেখুৱাম। এবাৰ প্ৰথম ৰাতি থকাকৈ আহিছে আমাৰ ঘৰত। আহিছে যদিও প্ৰথম বিয়া হোৱাৰ পৰা এবাৰহে আহিছিলে, এই ননন্দজনী বিয়াত। আজি আহিছে, কালি আহিছে, আজি ভাগৱতৰ কাৰণে। বৌকো মোৰ লগতে লৈ যাম, আপোনালোকক দেখুৱাম বাৰু। আমি এতিয়া সেই ভাগৱতলৈ যাব ওলাইছোঁ। মোৰ লগত আছে আমাৰ বৌ, চিনাকি কৰি দিওঁ। এইজনী বৌ, এইজনী টিকলিজনী আমাৰ। মুখখন নেদেখুৱাই বোলে, লাজ কৰে, সেইটো কাৰণে দেখুওৱা নাই। এজনী মোৰ ছোৱালীজনী, তাকে যাবৰ কাৰণে ওলাইছোঁ। আপোনালোকে চাই থাকিব। টিকলিজনী ক'ত আহিছা? এইফালে চোৱা, এইফালে 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 এইফালে। ক'ত আহিছা তুমি? ক'ত আহিছা? এই যে ক'ৰ ছোৱালী এজনী? ক'ত আহিছা? ক'ত ফুৰিব আহিছা তুমি? ক'ত আহিছা? হৰি নামে গতি, হৰি নামে ভকতৰ কেৱল ভকতি। ঈশ্বৰৰ নামকে ভকতি বুলি কৈছে গুৰুজনায়ো। ভকতিৰ সংখ্যা আমাক দিছে 9বিধ। এই কলিত আহি দুবিধতে ৰাখিলে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য খোদিত স্মৰণ আত্মনিবেদন পদ সেৱন। এয়া নকৰি শ্ৰৱণ কীৰ্তন কৰিলে 9বিধ ভকতি হ'ব। গতিকে আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ গুৰুজনাই ভাগৱত নাজানো হয়নে? গতিকে আমি জ্ঞানৰে যদি চাওঁ, বুদ্ধিহ বিশ্বাস যদি কৰি ল'ব পাৰোঁ, সেয়া আমি সকলোকে ঈশ্বৰ দৰ্শন।